Hey everyone, welcome back to Devjit Fitness Assam. So guys, আপোনালোকে ভাবিছে চাগে মই আজি কিয় মানে জংগলৰ ভিতৰৰ পৰা কিয় ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ বুলি। So guys, আজি আমি গৈ আছোঁ মানে জাদল নদীৰ মিউজিক ফেষ্টিভেল। So বহুত ধুনীয়া মানে অৰ্গেনাইজেশ্যন কৰি আছে। So এতিয়া আমি গৈ আছোঁ, মই আৰু আমাৰ বাইহঁতে গৈছে আৰু আমাৰ ভণ্টিহঁতে। So আমি এতিয়া গৈ আছোঁ মানে বাইকত। জাদল নদীটো এইটো ছাইডত আহি গ'ল। এতিয়া আমি মানে জাদল নদী পাৰ হৈ আহিলোঁ আৰু ইফালে গাড়ী আহি আছে পিছফালে। So guys, এতিয়া আমি বৰ্তমান মানে আহি পাইছোঁ আৰু জেগালৈকে, কিন্তু এতিয়া আৰু অলপমান দূৰ আছে মানে 1 কিলোমিটাৰমান দূৰ আছে নেকি। এতিয়া আমি পাহাৰৰ মাজত আছোঁ মানে গাইজ। বহুত ধুনীয়া এটা ভিউ এয়া চাওক, আপোনালোকে দেখিবলৈ পাইছে। ইফালে মোৰ পিছফালে গাড়ী এখনো আহি আছে, ইফালেও পাহাৰ, ইফালে আমাৰ বাইহঁতে আছে আৰু। চ' এতিয়া আমি গৈ আছোঁ গাইজ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এণ্ড যদি ভিডিঅ'টো ভাল লাগে তো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। চ' আপোনালোকক মানে ভালকৈ দেখুৱাব ট্ৰাই কৰিম আৰু তাত কি কি হৈ আছে, কি কি হৈ থকা নাই। মানে 4 দিন হ'ব, আজি 5 ডে হয়। চ' সেইকাৰণে মানে আজি আমি দিনত গৈছোঁ। তাতে মানে আমাৰ ছিংগাৰ আহিব, মানে বহুত ধুনীয়া ধুনীয়া বলিউডৰ ছিংগাৰ আহিব। চেডি মেলকে জানো মই, বাকী ছিংগাৰবোৰ মই নাজানো আৰু। চ' গাইছ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এণ্ড বোলে এতিয়া আমি গৈ আছোঁ। চ' গাইছ ইফালে আমাৰ বা সিহঁতে একদম ৰিলচ চিলচ বনাইছে বুলি একদম কিবা এইফালে চোৱা, হাই বুলি কৈ দিয়া আকৌ। এই চোৱা এইফালে হাই বুলি কৈ দিয়া। আমি ক'ত গৈ আছোঁ? আমি মিউজিক ফেষ্টিভেল চাবলৈ আহি আছো, আপোনালোকেও আহক চাবলৈ। ইফালে আমাৰ মীনাক্ষী, হাই বুলি কৈ দিয়া। ইফালে আমাৰ বেটা চবৰটো নগাম। চ' গাইছ এতিয়া আমি গৈ আছোঁ আৰু ইয়াৰ পৰা বেছি দূৰ নহয় আৰু ওচৰতে পালোহি আৰু এইটো ছাইডত আছে চাগে। চ' ইফালে জাদল মোক ইফালে ৰাখি গ'ল, এতিয়া আমি পামহি আৰু। চ' গাইছ এতিয়া আমি গৈ আছোঁ। এয়া চাওক ইফালে জংঘল, মানে চাৰিওফালে জংঘল। ইফালে আমাৰ ভা লাগে তাকচোন তই, মই ধুনীয়াকৈ চলাই গৈছোঁ। চ' গাইছ এতিয়া আমি মানে পাহাৰ ফালে আহি আছোঁ ন, পাহাৰ ৰাস্তা দি আহি আছোঁ। মানে মিউজিক ফেষ্টিভেলটো এইটো জেগাত হৈ আছে, কিন্তু এতিয়া মানে ৰাস্তা চিনি নাপাওঁ। এতিয়া ফোন কৰি আছে কোনফালে যাব লাগিব বুলি। এতিয়া ৰাস্তা ভুল গয়া হাম লোগ। কিন্তু গেটটোৱে ইমান ষ্টেণ্ডাৰ্ড নহয় ন। চলো। ভিতৰত কি কি আছে চাব লাগিব। গাইজ ফাইনেলি আমি জাদল মুখত আহি পালোঁ আৰু এয়া চাওক, মানে মেইন ষ্টেটৰ ভিতৰত ইফালে আছে মেইন ষ্টেট। ইয়াত টিকেট কাটি এণ্ট্ৰি কৰিব লাগিব। মই ভিডিঅ' বনাই আছোঁ। চ' গাইজ ইফালে চেল্ফি ভিউ বনাই দিয়া হৈছে। ইফালে আমাৰ বাইহঁতে চেল্ফি মাৰি আছে আৰু এয়া চাওক, যিহেতু আজি 5 ডে হয়, আজি একো নহয় চাগে, আৰু 3 দিন বাকী আছে। চ' আপোনালোকক মই দেখুৱাব ট্ৰাই কৰিম মানে ইয়াত ক'ত ক'ত মানে কি কি আছে। চাওক বহুত ধুনীয়া এটা মানে জেগা গাইছে চাওক। হাই, এইফালে আমাৰ বা, তাৰ ফেচবুক পেজ আছে, ফেচবুক পেজৰ কাৰণে সি ব্লগ বনাই আছে। চ' গাইছ ইফালে আছে মেইন ষ্টেট। মানে মই ভাবিছিলোঁ বহুত ডাঙৰ হ'ব বুলি, কিন্তু ইমান ডাঙৰ নহয়, মানে সৰুকৈ, বাজেট কম চাগে। চ' ইয়াতে মানে গেট বাউণ্ডাৰী বনোৱা হৈছে। ইয়াত টিকেট কাটি মানে এণ্ট্ৰি ফিজ 500 বুলি কৈছে। একদম মানে পাহাৰৰ কাষতে লাগি আছে চাওক। বহুত ধুনীয়া এটা জেগাত আছে মানে। এতিয়া আমি চেল্ফি ভিউ, ইফালে চেল্ফি ভিউ বনাই দিয়া হৈছে এইটো ছাইডত, আৰু ইফালে আৰু বেক ছাইডত কিবা আছে চাগে ন। এইটো বেক ছাইডতো ষ্টেট আছে নেকি? তাত আছে নেকি? ঘূৰিম হা। চ' গাইছ এতিয়া আমি মেইন ষ্টেটৰ পৰা মানে ওলাই গৈছোঁ আৰু দোকান ছাইডত যাম।
গাইজ ডেক'ৰেশ্যন কাম চলি আছে এইফালে চব বেকগ্ৰাউণ্ড ভিডিঅ' হলো ফাৰ্ষ্ট টাইম আজি ঘূৰা কাম কেনেকুৱা লাগিছে ভাল লাগিছে হাই চ' গাইজ মেইন কিবা হেৰি প্ৰগ্ৰাম য'ত হ'ব মানে এইটো তাৰ ভিতৰত থাকি গ'ল এতিয়া আমি দোকানবোৰ মানে চাবলৈ আহিছোঁ এইটো বেকগ্ৰাউণ্ডত দোকান এণ্ট্ৰি ফিজ 500 তাৰপাছত যদি ষ্টুডেণ্ট হয় তেতিয়াহ'লে 250 4দিনমান হ'ব আজিৰ পৰা ষ্টাৰ্ট হৈছেহে আহিব আপোনালোকে ইমান ধুনীয়া মানে লোকেশ্যন কি ক'ম আৰু যিহেতু মই নেচাৰেলত ঘূৰি ফুৰি বহুত বেছি ভাল পাওঁ আজিৰ পৰা ষ্টাৰ্ট হৈছেহে ন চ' দোকানবোৰ মানে চব ছেটিং কৰিছে আৰু চববোৰ চ' গাইজ চাওক একদম মানে বেকগ্ৰাউণ্ডৰ চাৰিওফালে দোকান মানে এটাও দোকান নহয় আৰু হোটেল মদ দোকান আপোনালোকে ইয়াত আহি পাৰ্টি কৰিব পাৰিব গাইজ এয়া চাওক একদম লোকেশ্যন বহুত ধুনীয়া মানে য'ত মেইন প্ৰগ্ৰাম য'ত হ'ব তাত বাউণ্ডাৰী কৰি দিয়া হৈছে তাত এইফালে চাওক এইটো ভিতৰতে ষ্টেজখন আছে মেইন ষ্টেজ এইফালে চাওক চ' গাইজ মানে ইয়াত আহি বহুত বেছি ভাল লাগি গৈছে যিহেতু আজি মানে পাঁচ দিন চ' গাইজ এয়া চাওক ইফালে আমি লগ পালোঁ অৰুণাচলী ফ্ৰেণ্ড আমাৰ ভাৰ লগৰ হয় ক্লাছমেট সিহঁতে আগতে হোষ্টেলত একেলগতে আছিলে বহুত বছৰ মূৰত আজি লগ পাইছোঁ চ' ভায়ে কথা চথা পাতি আছে আৰু যিহেতু বতৰ ডাৱৰীয়া হৈ আছে তাৰ লগতে মানে ইভিনিং টাইম হয় চ' ইমান ক্লিয়াৰলি অহা নাই আৰু বেলি ডুবিবৰ হ'ল চ' গাইজ এতিয়া আমি যাব লৈছোঁহে আৰু নোযোৱাৰ আগতে মই এটা দুটা ৰিলচ বনাই লৈছোঁ যিহেতু নেটৱৰ্ক বহুত প্ৰব্লেম বাট হ'লেও মই নিজৰ ৰিয়েল কেমেৰাতে এটা দুটা খোজকঢ়া ভিডিঅ' বনাই লৈছোঁ আৰু গাইজ চ' কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব আৰু আজিৰ ভিডিঅ'টো